নমস্কাৰ বন্ধুসকল, মই অভিনন্দন বৰাই আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই এটি বিষয়ৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ। এই বিষয়টোক মানসিক ৰোগ তথা উদাসীনতা আৰু ইংলিছত ডিপ্ৰেশ্যন বুলি আমি জানো। আজি আমি আলোচনা কৰিম মানুহৰ জীৱনত ডিপ্ৰেশ্যন কেনেকৈ আহে। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এজন ব্যক্তিক কোনো এটা কাম নিৰ্দিষ্ট ধৰণে কৰিবলৈ পৰিচিত কৰা কাৰ্যটোৱে হৈছে অভিপ্ৰায়। আৰু সকলো মানুহে পৃথিৱীত বিভিন্ন ধৰণৰ কৰ্ম কৰি জীৱন নিৰ্বাহ কৰি আছে। কৰ্মসমূহক যদি বাহ্যিক দৃষ্টিভংগীৰে দেখা যায়, তেতিয়া এনে লাগে যেন মানুহে ধন টকা পইচাৰ কাৰণেহে কৰ্ম কৰে আৰু সেই ধনেৰে মানুহক জীয়াই থকাত সহায় কৰে। ইয়াৰ উপৰি সমাজত এনে কিছুমান লোক বাস কৰে যিয়ে নেকি ধন সম্পত্তিক মূল বিষয় হিচাপে নলৈ দুৰ্বল শ্ৰেণীৰ বাবে কাম কৰি ভাল পায়। আৰু শেষত এই দুই শ্ৰেণীৰ উপৰিও এনে কিছুমান লোক আছে যিয়ে নেকি কেৱল নিজৰ উন্নতিৰ কাৰণেহে কৰ্ম কৰি যায়। এতিয়া মই মূল কথাত আহিছোঁ, এই যে কৰ্মৰ আঁৰত থকা মানুহৰ প্ৰধান অভিপ্ৰায়টোৱে হৈছে সুখ, আনন্দ তথা মনৰ শান্তি। মানুহে যিয়ে নকৰক কিয়, যদি আভ্যন্তৰীণ অভিপ্ৰায়ৰ কথাক প্ৰাধান্য দিলে ইয়াৰ একমাত্ৰ উত্তৰ হৈছে সুখ। অৰ্থাৎ সুখ লাভ কৰিবৰ কাৰণে মানুহে সংঘৰ্ষ কৰে আৰু জীয়াই থকাৰ প্ৰেৰণাটোৱে হৈছে মানসিক সুখ তথা শান্তি। বিশ্বজুৰি প্ৰায় 264 মিলিয়ন লোকে ডিপ্ৰেশ্যন তথা উদাসীনতা নামৰ এবিধ মানসিক ৰোগত আক্ৰান্ত হয়। এই ৰোগবিধে মানুহৰ মনত সুখ নোহোৱা কৰি তোলে আৰু মনত শান্তি শৃংখলা ব্যাঘাত কৰে। এই ৰোগবিধ বিভিন্ন কাৰণত হ'ব পাৰে। প্ৰথম, সাধাৰণতে মানুহৰ প্ৰেমজনিত কাৰণত ডিপ্ৰেশ্যন হোৱা দেখা যায়। বেছিকৈ 17 পৰা 24 বছৰৰ ভিতৰৰ কোমল মগজুৰ যুৱক যুৱতীয়ে এনে বেদনাদায়ক অভিজ্ঞতাৰ প্ৰায় সন্মুখীন হয়। 2 নম্বৰ, অৰ্থনৈতিক কাৰণ যেনে চাকৰি হেৰুওৱা, নিবনুৱা সমস্যা, ঋণৰ বোজা, পেঞ্চন আদিৰ সমস্যা ইত্যাদি। এইবোৰ সমস্যাৰ সন্মুখীন হ'লে যুৱকসকলৰ লগতে বয়সীয়াল লোকসকলেও ডিপ্ৰেশ্যনৰ বশৱৰ্তী হোৱা দেখা যায়। আৰু 3 নম্বৰত শেষৰ কাৰণটো হৈছে ভয়। হয়, বহুলোকে মনৰ মাজত ভয় নামৰ বিষাক্ত ৰোগ এবিধ পুহি ৰাখে। এই ভয় বিভিন্ন ধৰণৰ হ'ব পাৰে। মৃত্যুৰ ভয়, সম্পৰ্ক হেৰুৱাৰ ভয়, সপোন সাৰ্থক নোহোৱাৰ ভয় ইত্যাদি। মানুহৰ মনৰ মাজত থকা এনে বহুতো অনুভৱে সঠিক আৰু সবল নিয়ন্ত্ৰণৰ অভাৱত এজন ব্যক্তিক সুখবিহীন উদাসীনতা তথা ডিপ্ৰেশ্যন নামৰ ক'লা ডাৱৰৰ মাজত ঠেলিব পাৰে। আজি আলোচনাৰ মাধ্যমেৰে আমি জানিব পাৰিলোঁ ডিপ্ৰেশ্যন হোৱাৰ বিভিন্ন কাৰণসমূহ। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক ডিপ্ৰেশ্যনৰ বিষয়ে সজাগ কৰিব। আমি নেক্সট এপিছ'ডত ডিপ্ৰেশ্যন হ'লে মানুহৰ মাজত কেনেকুৱা ধৰণৰ লক্ষণ দেখা যায় আৰু কেনেকুৱা অনুভৱ হয় তাৰ বিষয়ে আলোচনা কৰিম। নমস্কাৰ।